এই পৰমাৰ্থ তত্ত্বভাগ কাক কোৱা হয়? তাৰমানে এই তাৰ লগত সংগতি থকা ক্লিয়াৰ হোৱা নাই, তাৰমানে এইটো ভালকৈ বুজি পোৱা নাই। পৰমাৰ্থ তত্ত্বভাগ মানেনো কি? যে বুজিয়া পৰমাৰ্থ তত্ত্ব শাস্ত্ৰ, এনেই কোনোবাই কয়, বস্তুটো ভালকৈ বুজি পোৱা নাই, মানে অকণমান ব্যাখ্যাটো আহিলে ভাল হ'ব। কৃষ্ণ, নিশ্চিত ৰূপত আমি আগবঢ়াবলৈ চেষ্টা কৰা হ'ব। শব্দই যাৰ অৰ্থ প্ৰকাশ কৰে, পৰমাৰ্থ মানে পৰম যোগ অৰ্থ সমান পৰমাৰ্থ। পৰম শব্দই আমাক বুজাইছে যে সত্য বস্তু, আৰু সত্য বস্তু হ'ল হে কৃষ্ণ, তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য, সত্য শুদ্ধ জ্ঞান অখণ্ডিত, আৱৰ যতেক ইটো তোমাৰ বিনোদ ৰূপ, চৰাচৰ মায়াৰে কল্পিত। যে সত্যই হ'ল পৰমাৰ্থ আৰু সত্যই হ'ল কৃষ্ণ তত্ত্ব। এতিয়া তাৰে স্বাভাৱিক এটা দৰ্শন যদি আমি চাওঁ, আমি চকুৰে যিটো দেখোঁ সেইটো শুদ্ধ নহয়। চকুৰে যিটো দেখোঁ সেইটো শুদ্ধ নহয়। তাৰমানে মাধৱ পুৰুষজনে নামঘোষা শাস্ত্ৰত কৈছে, যিহেতু চৈতন্যপূৰ্ণ পৰমাত্মা ৰূপে হৰি, হৃদয়ত আচন্ত প্ৰকাশী, তাতে সেই ইন্দ্ৰিয় গণ ভূত প্ৰাণ বুদ্ধি মন, প্ৰৱৰ্তে যতেক জড় ৰাখি। আমাৰ শৰীৰটোত হাত ভৰি চকু কাণ নাক মুখ কাণ গুহ্য লিংগ আদিকে ধৰি 10টা ইন্দ্ৰিয় আছে, আৰু এই 10টা ইন্দ্ৰিয় আমি চকুৰে দেখি থাকোঁ, প্ৰত্যেকে অনুভৱ কৰিব পাৰোঁ। কিন্তু মন নামৰ ইন্দ্ৰিয়টোক আকৌ আজিলৈকে দেখা নাই। সেই মন নামৰ ইন্দ্ৰিয়টো হ'ল একাদশ ইন্দ্ৰিয়, মানে 11 নম্বৰ ইন্দ্ৰিয়। সেই 11 নম্বৰ মন নামৰ ইন্দ্ৰিয়টোৱে দেখি থকা 10টা ইন্দ্ৰিয় সদায় নিয়ন্ত্ৰণ কৰি থাকে। এতিয়া দেখি থকা বস্তুটো হ'ল এই মাইক্ৰফোনটো। এই মাইক্ৰফোনটো আমি সকলোৱে দেখি আছোঁ চকু দুটাই, কিন্তু এই মাইক্ৰফোনটোৱে তেতিয়ালৈকেহে কথাটো কাণত পেলাবগৈ যেতিয়ালৈকে ইয়াত থকা এতিয়া শুনিছেনে? শুনিছে? মাইক্ৰফোনটো বস্তু হয়, বস্তু হ'ল সত্য। মাইক্ৰফোনটো বস্তু কিয়? কাৰণ ইয়াত এটা ছুইচ আছে, এই ছুইচটো অন কৰি দিলে এটা বেটেৰী বা কাৰেণ্টৰ দ্বাৰা ইয়াক বস্তুলৈ ৰূপান্তৰিত কৰা হৈছে। যেতিয়াই বৰ্ডত থকা ছুইচটো অফ কৰি দিয়া হ'ব, তেতিয়া কাৰেণ্টটোৱে ইয়াক ক্ৰিয়া নকৰে, আৰু যেতিয়াই কাৰেণ্টে ইয়াক ক্ৰিয়া নকৰিব তেতিয়া ই এনেই পৰি থাকিব, ইয়াৰ কোনো কাম নাই। ঠিক তেনেকৈ আমি দেখি থকা শৰীৰটো বস্তু নহয়, শৰীৰটোৱে বস্তুৰ ৰূপটোহে পায় যেতিয়া বস্তু পৰম পুৰুষ পৰম আত্মা কৃষ্ণ তত্ত্ব ইয়াত অৱস্থান কৰি থাকে। আৰু যেতিয়াই পৰম আত্মা পৰম পুৰুষ কৃষ্ণ তত্ত্ব ইয়াক এৰি গুচি যায়, তেতিয়া এই শৰীৰটোক আটাইতকৈ মৰমৰ আত্মীয় বুলি ভবা সন্তানটোৱে কিন্তু মুখাগ্নি কৰি থৈ আহিব লগা হয়। তেতিয়াহ'লে আপোন এইখন সংসাৰত কোনো নাই। শাস্ত্ৰ অনুবৰ্তী, শাস্ত্ৰৰ সিদ্ধান্ত মৰ্মে নাহি শত্ৰু উৎপন্ন, এই সংসাৰত কোনো কাৰো শত্ৰু নহয়, কোনো কাৰো বন্ধুও নহয় বা মিত্ৰও নহয়। সখিল গুণেহে জানা তাৰাৰ ভূষণ, যে সংসাৰত প্ৰত্যেকেই প্ৰত্যেকজনকে সন্মান কৰা, মৰম কৰা, শ্ৰদ্ধা কৰা, ভক্তি কৰা, মান্যতা প্ৰদান কৰাৰ মাধ্যমেৰে যেতিয়া আমি বৰ্তি থাকিবলৈ চেষ্টা কৰিম, তেতিয়া তেওঁ শাস্ত্ৰই সাধু বুলি কৈছে। এতিয়া বাপে কোৱা বিষয়টো আমি উদাহৰণ এটা টানিহে অনা হ'ল, যে পৰম অৰ্থ মানে হ'ল নিৰ্গুণ নিৰাকাৰ কৃষ্ণ তত্ত্বক বুজিবৰ বাবে চিন্তা কৰা দৰ্শনটোৰ নামেই হ'ল পৰমাৰ্থ, পৰম অৰ্থ। ইয়াত যে আমি বহি আছোঁ সকলোজন, ইয়াত কোনো ব্ৰাহ্মণো নাই, কোনো ক্ষত্ৰিয়ও নাই, কোনো বৈশ্যও নহয়, কোনো শূদ্ৰও নহয়। শাস্ত্ৰই কৈছে জন্ম যায়তে শূদ্ৰ, মানে মাতৃগৰ্ভৰ পৰা 10 মাহ 10 দিন মাতৃগৰ্ভত থাকি সংসাৰলৈ যেতিয়া আহিম, শাস্ত্ৰই কৈছে জন্ম যায়তে শূদ্ৰ। শূদ্ৰ মানে অজ্ঞানী। জন্ম হোৱা মাত্ৰকে এটা জীৱতত্ত্ব অজ্ঞানী। সি খাওঁ বুলি ক'ব নোৱাৰে, ভোক লাগিছে বুলি ক'ব নোৱাৰে, মাত্ৰ ভোক লাগিলে বা যিকোনো এটা ব্যৱস্থাক বুজাবৰ কাৰণে সি মুখখনেৰে কেৱল এটা শব্দ কৰে, যাক আমি কওঁ কান্দি আছে বুলি। সন্তান ল'ৰাটোৱে কান্দিছে, সেৰো ভোক লাগিছে বা কিবা এটা খুৱাই দে, সি কথা ক'ব নোৱাৰে। সেইকাৰণে শাস্ত্ৰই কৈছে জন্ম যায়তে শূদ্ৰ, সংস্কাৰতে দ্বিজ। সেই জন্ম হওঁতে অজ্ঞানী জীৱতত্ত্বই যেতিয়া একলা দুকলাকৈ বাঢ়ি বাঢ়ি
এটা দুটা মুখেৰে শব্দ উচ্চাৰণ কৰি সংসাৰত যেতিয়া মা দেউতা বৰদেউতা খুৰা খুৰী আদি সম্বোধনেৰে চিনা পৰিচয়টো বুজিব পাৰিব, তেতিয়াই পিতৃ মাতৃয়ে তাক জ্ঞানৰ বাবে বিদ্যালয়ত আমি নাম লগাই দিওঁ। তেতিয়া নাম লগাই দিয়াৰ লগে লগে আমি তাক বুজাওঁ যে এইজন শিক্ষক, এওঁক এনেকৈ তুমি সন্মান কৰিবা, এইজন তোমাৰ বৰদেউতা, এইজনক কোনোদিন তুমি গালি নাপাৰিবা, ডাঙৰকৈ কথা নক'বা, এওঁ তোমাক যি কয় তুমি আখৰে আখৰে পালন কৰিবা আদি যেতিয়া কথাখিনি আমি শিকাম বা পুথিগত অধ্যয়নেৰেও যেতিয়া আমি কথাখিনি বুজি পাম, শাস্ত্ৰই কৈছে সংস্কাৰতে দ্বিজ। সেই সংস্কাৰী জীৱনটো আশ্ৰয় কৰা মাত্ৰকে শাস্ত্ৰই কৈছে তেওঁক দ্বিজ। তাৰপাছত বেদ পাঠাত ভৱতে বিপ্ৰ, পুথিগত অধ্যয়ন লগতে গুৰুদেৱ নাম ভকতৰ আশ্ৰয় কৰিবলৈ যি ব্যক্তি আমি হাবিয়াস কৰিম প্ৰয়াস কৰিম, ভকতৰ আশ্ৰয় কৰিম, তেতিয়াৰ পৰা তেওঁ শাস্ত্ৰই কৈছে বেদ পাঠাতে বিপ্ৰ, বেদ পাঠাত ভৱতে বিপ্ৰ, তেওঁ বিপ্ৰ হাৰিলে উত্তৰণ ঘটাব পাৰে। তাৰপাছত ব্ৰহ্মক জানন্তি চ ব্ৰাহ্মণ, যেতিয়া পৰম অৰ্থ পৰম আত্মা আপুনি আমি যিমানে ক'লেও এক নেদেখা অদৃশ্য শক্তি যে সংসাৰত আছে, সেই শক্তিৰ পৰাই যে আমি ফিৰিঙতিৰ দৰে একুৰা অগ্নিৰ পৰা আমি প্ৰত্যেকটো স্ফুলিংগ বাহিৰ হৈছোঁ জীৱতত্বই পৰম সত্যক আমি বুজিবলৈ যিমানে চেষ্টা কৰিম, সেই ব্যৱস্থাটোৰ মাজত নিজকে অৱস্থান কৰোৱাৰ লগে লগে শাস্ত্ৰই কৈছে ব্ৰহ্মক জানন্তি চ ব্ৰাহ্মণ। তাৰমানে জীৱতত্ব একেটাই, মাত্ৰ শৰীৰৰ আকাৰটোহে বেলেগ। কাৰোবাৰ হয়তো আমি ব্যাকৰণৰ মতে স্ত্ৰীলিংগ, পুংলিংগ, স্ত্ৰীলিংগ এনেকৈ আমি পাইছোঁ। পুংলিংগ মানে পুৰুষ বা মতা, স্ত্ৰীলিংগ মানে মাইকী বা স্ত্ৰী বুলি আমি সমস্ত জনাৰে যিটো ধাৰণা, এইটো শৰীৰৰ দৰ্শনটো মাত্ৰ, কিন্তু বাকী সমস্ত ভূততে ব্যাপী আছো মই হৰি, সবাকো মানিবা বিষ্ণু বুদ্ধি কৰি। একাদশ স্কন্ধত কৃষ্ণতত্ত্বই উদ্ধৱৰ আগত কৈছে যে কুকুৰৰ শৃগাল গৰ্দভৰো আত্মা ৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। মানে কুকুৰ নামৰ শৰীৰটোৰ এঠাইৰ পৰা আন ঠাইলৈ যে গৈছে, দৌৰিছে, মুখেৰে শব্দ ব্ৰহ্ম উচ্চাৰণ কৰিছে, যাক ধ্বনি বুলি কোৱা হয়, সেই ধ্বনি প্ৰকাশিত কৰিবৰ বাবে যি শক্তি পাইছে কুকুৰ ছাগলী গৰু হাঁহ পাৰ কুকুৰা গছ গছনি মাছ কাছ চৰাই চিৰিকটি আদি সমস্তৰে শৰীৰৰ ভিতৰত যি তত্ত্ব আছে, সেই তত্ত্বটো একেটাই আমি মানুহ নামৰ শৰীৰতো সোমাই আছে একেজনে, তাৰমানে বেলেগ বেলেগ নহয়। এইটোক বুজিবৰ বাবে আমি চেষ্টা কৰা ব্যৱস্থাটোৰ নামটোৱে হ'ল পৰমাৰ্থ। আমি বাপজনা চৰণত সেৱা নিবেদন কৰা হৈছে। গতিকে পৰমাৰ্থৰ মূল বিষয়বস্তু এনেকুৱাই। আৰু আমাৰ হয়তো সমাজ ব্যৱস্থাত পৰমাৰ্থ বুলি ক'লে আৰু বেলেগ বেলেগ কিবা এটাও কথা আছে, বোলে পৰমাৰ্থ তত্ত্ব লৈ ল'বি তেতিয়াহে বুজি পাবি, এনেকৈ হয়তো সমাজত চলি থাকে। এইটো অৰ্থটো নুবুজি আমি প্ৰকাশ কৰা ব্যৱস্থাহে। যে সৰু ল'ৰা এজন নামঘৰলৈ আহিছে, তেওঁৰ কাৰণে আমি পাছত আসনখন দিম, আৰু যিজন বয়সীয়াল তেওঁৰ কাৰণে একেবাৰে মুধৰ সূতাটো ৰাখিম, এনেকুৱা যিটো ব্যৱস্থা আমাৰ সমাজত চলি থাকে, এইটো বুজি পোৱাটো পৰমাৰ্থ বুলি নাই কোৱা। এজন বয়সীয়াল ব্যক্তিৰ কাৰণে প্ৰসাদৰ যি ভাগি পাত আমি আগবঢ়াই দিম, এজন শিশুৰ বাবেও একেভাগ প্ৰসাদকে আমি আগবঢ়াই দিম। যদি খোৱা লোৱাৰ ব্যৱস্থাটোৰ মাজলৈ যাওঁ, সেইটো সকলোৰে বাবে সমান ভাৱনাটো যেতিয়া আমাৰ হৃদয়ৰ মাজত সোমাব, তাৰ নামহে পৰমাৰ্থ। কাৰণ একেজনেই আছে সকলোৰে হৃদয়ত, মাত্ৰ আমি বুজিবলৈ যাওঁতে সেই সৰু ল'ৰাজনে হয়তো সেই জ্ঞানটো লাভ কৰিব পৰা নাই, আৰু বয়সীয়ালজনে সেই জ্ঞানটো হয়তো বুজিব পাৰিছে। সেইকাৰণে শাস্ত্ৰত কৈছে আপোন বয়স হ'লে বুদ্ধি হৈব ভাল, বৰুণৰ পাখে বান্ধি থৈব কতকাল। মানে আমাৰ জিভা নামৰ ইন্দ্ৰিয়টোত বৰুণ নামৰ দেৱতাজন আছে, যিজনে জিভাত থাকি জীৱতত্ত্বক বিপথে পৰিচালিত কৰে। জিভাৰ দৰ্শনটো নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই কৈছে, সেই জিভা সদা তোৰ মধুৰেখে প্ৰিয় মাত্ৰ, জান তই ৰসৰ সাৰক। হেৰ জিভা তই জান যে শৰীৰটোক শক্তি দিবৰ বাবে যি আহাৰ আমি জিভাত পেলাই দিওঁ, সেই আহাৰটোৰ সোৱাদটো তই দিব জান শৰীৰটোক। জ্বলা টেঙা তিতা মিঠা কেহা কোনটো বস্তু সোৱাদ কেনেকুৱা, তোৰ কাম এইটোৱে, তোৰ ধৰ্ম এইটোৱে জিভা। কিন্তু আন তেজি নিৰন্তৰে কৰায়ুক মাত্ৰ পাণ নাৰায়ণ নাম অমৃতক। তই সকলোবিলাক জ্বলা টেঙা তিতা কেহা মিঠা
এই সোৱাদবিলাকক ত্যাগ কৰি আৰু এটা অমৃত আছে, এইটোৰ প্ৰতি তই চিন্তা কৰচোন শৰীৰটোক দিবলৈ, সেইটো হ'ল কৃষ্ণ বিষ্ণু হৰি ৰাম নাৰায়ণ নাম তত্ত্ব। এই নাম অমৃত তই শৰীৰটোক দিবলৈ চেষ্টা কৰ, তেতিয়া শৰীৰৰ লগতে আত্মাতত্ত্বই সংসাৰৰ পৰা মুকুতি লাভ কৰিব পাৰিব। এই দৰ্শনটো জিভা নামৰ ইন্দ্ৰিয়ক আমাক আশ্ৰয় কৰিবলৈ শাস্ত্ৰই আমাক উপদেশ দিছে। গতিকে এনেকৈ আমি বুজিবৰ বাবে যিটো ব্যৱস্থা তাৰ নামেই হ'ল পৰম অৰ্থ বা পৰমাৰ্থ বুলি কোৱা হয়। আমি বাপৰ লগতে সবাৰো চৰণত ক্ষমাভাগী আগবঢ়োৱা হৈছে। হ'বনে প্ৰভুজনে? কৃষ্ণ। আমি তেৰাই বুজিব বিচাৰিছে কি বা আমি কেনেধৰণে বুজাবলৈ আগবঢ়া হ'ল তাৰো জ্ঞান আমাৰ বিশেষ নাই, আমিও সীমিত জ্ঞানৰে। গতিকে সবাৰো চৰণত পুনশ্চ সেৱাভাগী নিবেদন কৰা হৈছে আৰু পাঠাচাৰ্য বাপক আমি সেৱাভাগ আগবঢ়োৱা হৈছে, পাঠ আগবঢ়াই দিবৰ বাবে।